নমস্কাৰ বন্ধুসকল, JB চুপাৰ টিপছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মোৰ ফাৰ্মখনত আপোনালোকক কিছু অংশ দেখুৱাম মই কেনেকৈ বনাইছোঁ। আপোনালোকেও এনেকৈ ফাৰ্মখন কম খৰচতে বনাব পাৰিব। নিজৰ ঘৰতে থকা বাঁহ, কাঠ আৰু পাত কাটি এনেকৈ বনাব। মই গঁৰালটো বৰ্তমান দুটা ষ্টেপ বনাইছোঁ, আপোনালোকক দেখুৱাম বলক। প্ৰথমতে গঁৰালখন প্ৰথম গেটখন খুলি লওঁ। এইফালে এখন হৈছে প্ৰথম গেট, যিটো মই ইয়াত প্ৰথমতে সিহঁতক পাত খুৱাবৰ কাৰণে এইটো ষ্টেপ ৰাখিছোঁ, কাৰণ ইয়াতো মই ছাগলী দুভাগকৈ ৰাখোঁ। ফাৰ্ষ্ট ষ্টেপত ইয়াত ৰাখোঁ মাইকীখিনি ৰাখোঁ, আৰু দিনত ইয়াত পাত খুৱাওঁ মতাখিনিক, আৰু পিছত নেক্সট টাইম এই ভিতৰৰ অংশত ৰাখোঁ। আপোনালোকে চাওক, এইফালে পাত বান্ধি ৰাখিছিলোঁ। আপোনালোকে ঘৰতে এনেকৈ ধৰক কম খৰচতে এটা বাঁহৰে প্ৰথমতে নিৰ্মিত কৰিব ফাৰ্ম আৰম্ভ কৰোঁতে। আৰু ইয়াত ৰাখোঁ মই ডাঙৰ ছাগলীখিনি, যোনখিনি মতা আৰু খাচী হয়, সিহঁতক ইয়াত ৰাখোঁ। এইটো ষ্টেপ মই ভালদৰে ৰাখিছোঁ, কাৰণ ইহঁতক ইয়াত চাফ চিকুণ কৰি ৰখা হয়। 2-3 দিনৰ মূৰে মূৰে ফেনাইল বা চূণ পাউডাৰ আদি আপোনালোকে পটাছ পানী হ'লেও মাৰি থাকিব মাজে মাজে। যিহেতু হওক, এইফালে চাওক, এজনী ছাগলীজনী আহি গ'ল। এইফালে আহিছে এজনী খৰচৰ পোৱালি হয়, কাৰণ ই পোৱালি দিছিলে, পোৱালিটো বেয়া হ'ল, মৰিলে। আৰু বেলেগ দুজনী পোৱালি আছে ক'লা, আপোনাক সেই দুজনী পোৱালি দেখাম। আৰু কিছুমানে ভাবে যে কিছুমান ছাগলী পোৱালি মাক মৰি গ'লে গাখীৰ কেনেকৈ খুৱাব। যদি আপোনাৰ বেলেগ মাক থাকে, বা নহ'লে দোকানৰ পৰা পাউডাৰ পাব, গাখীৰ পাউডাৰ, সেইটো খুৱাব পাৰিব। মই এটা আপোনালোকক মাকৰ গাখীৰ খুৱাই দেখুৱাম। এইফালে গঁৰালটো মই এখন গেট ৰাখিছোঁ, এনেকৈ ইয়াত বন্ধ কৰি থওঁ দিনত ভৰাই কিনি। ইয়াত মানে এইটো ৰাতিত বান্ধো মতাখিনি, আৰু বাহিৰত বান্ধো মাইকীখিনি। এই দুই জেগাত বান্ধি থ'ব পাৰে। আপোনালোকে এনে কম খৰচতে সৰুৱাকৈ এটা ঘৰ বনাই ল'ব, বেছি বাজেট খৰচ নহয়। এতিয়া ব'লক মই দেখুৱাওঁ আপোনালোকক ছাগলীজনী গাখীৰ খোৱাটো কেনেকৈ খুৱাব, বা কেনেকৈ খুৱাব লাগিব। এইফালে আছে মোৰ ছাগলীখিনি, এইফালে এইকেইটা আছে, আৰু খাচীখিনি বেলেগত আছে। ইয়াত বান্ধি ৰাখিছোঁ বৰ্তমান। এটাক এতিয়া বান্ধিবলৈ লৈ যাম। এইফালে ৰাতিপুৱা সময় এটাক এনেকৈ খুলি ল'লোঁ। এইজনী পোৱালি এইটো হয়, দেখিছে, আৰু এজনী পোৱালি এইটো হয়। ইয়াক এতিয়া আমি ধৰি কিনি গাখীৰ খুৱাম, কাৰণ ইয়াৰ পোৱালিটো মৰিলে, সেয়েহে ইহঁতৰ গাখীৰ পৰিমাণ বেছি মাকজনীৰ, কাৰণ ক্ৰছ ছাগলী হয়, আৰু সেইকাৰণে লোকেল পোৱালিকেইটাক ইহঁতক গাখীৰ খুৱাম মই এতিয়া। এইটো হৈছে বিডাৰটো, ক্ৰছ হয় F1। ইয়াৰ হাইটটো বৰ্তমান 25 মান আছে, ৱেইটটো 30+ আছে। এইকেইদিন অলপ ৱেইটটো ডাউন হৈছে, কাৰণ অলপমান ব্ৰিডিঙত দিয়া হৈছিলে। এইফালে মই এতিয়া ছাগলীজনী আনিম, আপোনালোকে চাব। এজনী ছাগলী হয়, আৰু পোৱালিকেইটা এইকেইটা যোনকেইটা সেইজনী পোৱালি। আপোনালোকে প্ৰথম 2-3 দিনতে খোৱাই ষ্টাৰ্ট কৰিব লাগিব, কাৰণ ডাঙৰ হ'লে ইহঁতে গোন্ধ পালে নাখাব। ইহঁতে ধুনীয়াকৈ খায়, কাৰণ গাখীৰ খাবলৈ ইয়াক বিচাৰি ফুৰে, আৰু ধৰি দিলে মানে অকণমান সময় 10-5 মিনিট মানে পূৰা পেট ভৰাই গাখীৰ খায়, আৰু বিন্দাছ শুই থাকে, আমনি নকৰে। তো আপোনালোকে এনেকৈ সৰু পোৱালি মৰিলে বা মাকজনী মৰি গ'লে গাখীৰ এনেকৈ নিজনী মাক খুৱাব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটো প্ৰথমবাৰ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। থেংক ইউ, ধন্যবাদ।